নমস্কাৰ মই অভিনন্দন আপোনাৰ সকলোলৈ মোৰ ইউটিউব চেনেল অফিস কমাৰ্চ জ্ঞানৰ স্বাগতম জনাইছো আজি আমি ডিসকাস কৰিম ডিফাৰেন্ট ৰেটস অফ জিএসটি অন গুডস এণ্ড সাৰ্ভিসেস সো কি গুডস আৰু সাৰ্ভিসৰ ওপৰত কিমান পাৰ্সেন্টেজ জিএসটি পাৰ্সেন্টেজ লগোৱা হৈছে আমি তাকে আজি ডিসকাস কৰিম আৰু আজি আমি ডিসকাস কৰিম জিএসটিআইএন আৰু জিএসটিএন সো এই দুটা ওয়াৰ্ডৰ মাজত কি পাৰ্থক্য আছে কি ডিফাৰেন্স আছে সো আহক আমি ৰেটটো প্ৰথমতে চাই লওঁ সো আপোনালোকে স্ক্ৰিনত দেখিছে যে ফাৰ্স্ট আছে আমাৰ পাৰ্সেন্টেজ 0% সো 0% ৰ আন্ডাৰত আমাৰ গুডস আৰু সাৰ্ভিস খিনি চাই লওঁ আহক সো গুডছৰ আন্ডাৰত আছে স্যানিটাৰী নেপকিনছ কাৰ্ড fruits vegetables eggs newspaper printed books fortified milk salt bread so এইবোৰ আপোনাৰ কি আহিব 0% ৰেটত আহিব মানে এগ্ৰিকালচাৰাল প্ৰডাক্টস বা যিবোৰ আমি সচৰাচৰ বস্তু আমাৰ নিয়মীয়াকৈ যোনটো বস্তু আমি ব্যৱহাৰ কৰি থাকো সেইবোৰ কি হ'ব আমাৰ 0% ৰেটত আমি পাওঁ আৰু সাৰ্ভিসৰ আন্ডাৰ কি হ'ব all hotels and lodges who carry tariff below ₹1000 are exempted from taxes under GST so যিবোৰ হোটেল আমি যদি ভাড়া দিও সেই ভাড়া এক ৰাতি ভাড়া বা এদিনৰ ভাড়া যদি 1000 কে যদি তলত হয় তেতিয়া হলে 0% ৰেটৰ আন্ডাৰত আহে নেক্সট আছে আমাৰ ৰেট 5% সো গুডস বিলাক কি হ'ব skimmed milk powder frozen vegetables tea pizza bread kerosene cashew nuts agarbatti coffee ayurvedic medicine fish fillet it is how এটা pair overhaul services এটো মই হাইলাইট কৰি দিছো কাৰণ এটো যোনটো 39th GST কাউন্সিল হৈছে সো তাতে আগতে কি আছিল 12% এই এয়াৰক্ৰাফট এমআরও আগতে 12% আন্ডাৰত আছিল ৰেটৰ আন্ডাৰত কিন্তু এতিয়া এই 39th যোনটো GST কাউন্সিল মিটিং হল এটো কি ডিসাইড কৰিলে যে এই এয়াৰক্ৰাফট এমআরও গুডস কিনি এতিয়া 5% ৰেটৰ আন্ডাৰত ইনক্লুড কৰা হৈছে এটা আমি সার্ভিসেস চাও কি আছে 5% ৰেটত small restaurants along with transport services like railways and airways stand alone ACs non ACs restaurants and those which serve liquor take away food restaurants in hotels with a room tariff less than ₹7500 no input credit for the restaurants will come under this category special flights for pilgrims economy class come under 5% যদি হোটেল 7500 যদি এক ৰাতি ভাড়াটো দামটো যদি 7500 তলত হয় তেতিয়া হলে 5% ৰেটত কি হ'ব ইনক্লুড কৰা হৈছে এতিয়া আমি চাও 12% গুডস আন্ডাৰত কি আহিছে frozen meat products butter cheese ghee pickles umbrella medicine tooth powder photographs mirror jewelry box আৰু যোনটো হাইলাইট কৰা আছে handmade matches other than handmade matches এটো কি হাইলাইট কৰা হৈছে কাৰণ আকৌ এই যে 39th GST কাউন্সিল হৈছে তাতে handmade আৰু other than handmade matches আগতে 5% আৰু 18% আছিল দুটা বেলেগ আছিল কিন্তু এতিয়া 39th যোনটো GST কাউন্সিল হৈছে এটো কি ডিসাইড কৰিছে দুটা প্ৰডাক্ট এতিয়া 12% আন্ডাৰত ইনক্লুড কৰা হৈছে handmade matches and other than handmade matches আৰু সাৰ্ভিসেস আৰু কি আহিব 12% ৰেটত business class air tickets will attract a tax of 12% under GST the slab also includes movie tickets prices under 100 movie ticket কিনে 100 rupees আৰু business class যদি আপুনি ট্ৰেভেল কৰে তেতিয়া হলে আপুনি 12% GST দিব লাগিব নেক্সট আছে 18% so goods কি আহিব flavored refined sugar corn flakes deodorants chocolate ice cream mineral water refrigerator washing machine television stove wristwatch furniture monitor so এইবোৰ 18% আৰু যোনটো হাইলাইট কৰা আছে মোবাইল ফোন so মোবাইল ফোন আগতে 12% আছিল 12% ৰেট ইনক্লুড আছিল এতিয়া এই 39 GST মিটিংত 18% লৈ অনা হৈছে মোবাইল ফোন সাৰ্ভিসেস কি আছে restaurants located inside hotels with tariff of 7500 and above outdoor catering input tax credit to be available movie tickets price above ₹100 actual bill of hotel stay below ₹7500 IT and telecom services and financial services along with branded garments will be part of this tax slab আপনি যদি মুভি টিকেট কিনে more than 100 rupees আৰু আপোনাৰ যে হোটেলত থাকে সো এক ৰাতি ভাড়া যদি 7500 কে যদি বেছি হয় তেতিয়া হলে আপুনি কিমান ট্যাক্স দিব লাগিব GST 18%
আৰু লাষ্ট আমাৰ জিএসটি ৰেট 28%. সো গুডস বিলাক কি হ'ব সানস্ক্রিন পান মছলা সিমেন্ট অটোমোবাইল মটৰচাইকেল যিবিলাক গাড়ী বাইক পান মছলা সানস্ক্রিন লোশন সিমেন্ট সো এইবোৰ কি হ'ব আপোনাৰ কোনটো ৰেটৰ আহিব 28%. আৰু সাৰ্ভিসেস as mentioned above 5-star hotels whose actual bill of hotel stay above rupees 7,500 racing movie tickets and betting on casinos and racing will come under this category. So apuni jodi 5-star hotel thake jelko Vivanta hok ba Vision Blue hok so eniko jodi 5-star hotel jodi thake titia hole apuni kiman percent niko libo 28%. So karon teolokor karon hei hotel buror এক ৰাতি ভাড়া more than 7,500 হ'ব বা আপুনি ৰেচিং ক্যাসিনোজ বা এইবোৰত যদি আপুনি ভাগ লৈছে সো তেতিয়া হলে আপুনি কিমান ট্যাক্স দিব লাগিব 28%. সো একেটাই হল আমাৰ ইন্ডিয়াৰ জিএসটি পার্সেন্টেজ. সো পাঁচটা আমাৰ জিএসটি পার্সেন্টেজ আছে 0%, 5%, 12%, 18% আৰু 28%. সো হাইয়েস্ট পার্সেন্টেজ 28%. এতিয়া আমি চাও জিএসটিএন মানে কি the goods and services tax network. So goods and services tax network is a non-profit non-government organization. It will manage the entire IT system of the GST portal, which is the mother database for everything GST. This portal will be used by the government to track every financial transaction and will provide taxpayer with all services from registration to filing taxes and maintaining all tax details. The GSTN software is developed by Infosys Technologies. The GSTN will handle registrations, invoices, various returns, payments and refunds. So GSTN hoise so etui hol GSTN amar jikhini jiman indirect taxes amar karon GST mainly to indirect tax so jiman amar indirect tax amar ক্যালকুলেশন বা প্রসেস কিনি আছে আমাৰ ইনডাইৰেক্ট ট্যাক্সেছৰ সো হেবোৰ আমি কি কৰি কোনটো পৰ্টেলৰ থ্ৰুদি কৰিম জিএসটিএন পৰ্টেলৰ দ্বাৰা আমি কৰিম কাৰণ জিএসটিএন হেকৰণে আমাৰ কাৰণ জিএসটিএন হেকৰণে লঞ্চ কৰা হৈছে কাৰণ যিমান আমাৰ ইনডাইৰেক্ট ট্যাক্সেছ আমি প্ৰসেস কৰিম সো আমি জিএসটিএন পৰ্টেলৰ থ্ৰুদি আমি কৰিব লাগিব কাৰণ আজিকালি অনলাইনৰ থ্ৰুদি হ'ব সো যিমান আমাৰ ট্যাক্স দিব লাগিব জিএসটিএন বা জি কাৰ্ড দ্বাৰা আমি কৰিম জিএসটিএন তাৰমানে গুডছ এণ্ড সাৰ্ভিস টেক্স নেটৱৰ্ক সো আমি কি কৰিব পাৰো ৰেজিষ্ট্ৰেচন কৰিব পাৰো ইনভয়েসেস আমি সেন্ড কৰিব পাৰো ভেৰিয়াছ ৰিটাৰ্ন যদি আমি ৰিটাৰ্নসো আমি কাম কৰিব পাৰো পেমেন্টস এণ্ড ৰিফান্ডস সো এইবোৰ আমি কাৰ্ড দ্বাৰা কৰিম আমি জিএসটিএন কাৰণ এটো ভেৰি এটা বেনিফিট হৈ গৈছে কাৰণ বেনিফিশিয়াল হৈ গৈছে কাৰণ আগতে কি হৈছিল আমি অফিসে আমি যাব লগা হৈছিল বা আমি যদি বেলেগ ষ্টেটৰ পৰা বা উইদিন ষ্টেটৰ কাৰবাৰ ডিস্ট্ৰিক্টৰ পৰা যদি আমি আনিব কিবা যদি ইন্টাৰষ্টেট বা ইন্ট্ৰাষ্টেট যদি আমি গুডস বা সাৰ্ভিসেস আমি যদি ট্ৰানজাকশন কৰো সো তেতিয়া হলে কি আমাৰ বহুত অসুবিধা হৈছিল আগতে সো সেই ষ্টেটৰ পৰা বা সেই এই ডিস্ট্ৰিক্টৰ পৰা আমি গৈ পেলাই হেবোৰ ইনভয়েস আনি পেলাই আমি বহুত হেতু বহুত হাৰ্ডল হৈছিল বহুত ডিএডভান্টেজ আছিল সো হেকৰণে কি কৈছে এই জিএসটি আহাৰ কাৰণে সো এই জিএসটিএন এই পোৰ্টেলটো কি হৈছে আনা হৈছে ফৰ দা এই ইনডাইৰেক্ট ট্যাক্স দূৰ কৰাৰ কাৰণে সো হেকৰণে এই জিএসটিএন এই দা গুডছ এণ্ড সাৰ্ভিস টেক্স নেটৱৰ্ক আহাৰ পৰা বহুত সুবিধা হৈছে কাৰণ আমি ঘৰত বহি বা কোনবা যদি বেলেগ ষ্টেটৰ পৰা ইন্ট্ৰাষ্টেট বা হক বা ইন্টাৰষ্টেটে হক আমি কি কৰো আমি অনলাইনৰ থ্ৰুদি আমি কি কৰিব পাৰো এই গুডছ এণ্ড সাৰ্ভিসেস আমি ট্ৰানজাকশন খিনি আমি কৰিব পাৰো ইনভয়েস পঠোৱা হক বা ৰেজিষ্ট্ৰেচন যদি আমাৰ যদি ৰেজিষ্ট্ৰেচন কৰিব লগা আছে সো আমি এই জিএসটিএন পোৰ্টেলৰ পৰা আমি কি কৰিব পাৰো ৰেজিষ্ট্ৰেচন কৰিব পাৰো কাকবা যদি কিবা ইনভয়েস পঠাব লগা আছে সব আমি এই জিএসটিএন পোৰ্টেলৰ পৰা আমি কৰিবলৈ সক্ষম হৈছো নেক্সট আমাৰ আহিল জিএসটিআইএন ইয়াতে বহুতৰে কনফিউজ হৈ থাকে যে জিএসটিএন আৰু জিএসটিআইএন একেই হয় নেকি যে গুডছ এণ্ড সাৰ্ভিসেস ট্যাক্স নাম্বাৰ জিএসটিএন নহয় আসলতে জিএসটিএন অফ ফুল ফৰ্ম হল দ্য গুডছ এণ্ড সাৰ্ভিসেস ট্যাক্স নেটৱৰ্ক কিন্তু জিএসটিআইএন হল দ্য গুডছ এণ্ড সাৰ্ভিস ট্যাক্স আইডেন্টিফিকেশন নাম্বাৰ হেতু হল নেটৱৰ্ক আছিল কিন্তু টিআইএন যদি হয় আইএন যদি থাকে লাষ্টত হেতু হ'ব আইডেন্টিফিকেশন নাম্বাৰ হয়
সো হেতু হল আপোনাৰ জিএসটিএন নেটৱৰ্কটো হল এটা পোৰ্টেল এটা ওয়েবসাইট যাৰ দ্বাৰা আমি এইবোৰ যিমান ইনডাইৰেক্ট ট্যাক্সৰ ৰিলেটেড আমি প্ৰসেস কৰো সো এইবোৰ এই জিএসটিএনৰ পৰা হয় কিন্তু জিএসটিআইএন মানে যোনটো ৰেজিষ্ট্ৰেচন কৰাৰ পিছত আপোনাৰ যোনটো এটা ইউনিক আইডি থাকে এটা ৰেজিষ্ট্ৰেচন নাম্বাৰ সো এইটোই হল জিএসটিআইএন দ্য গুডছ এণ্ড সাৰ্ভিস ট্যাক্স আইডেন্টিফিকেশন নাম্বাৰ So the goods and service tax identification number is the unique number each taxpayer will receive once they have registered on the common portal. It is based on a taxpayer's PAN. Goods and services tax identification number is a unique 15-digit alphanumeric code that is allotted to every GST registered entity. GST registration process is a simple two-stage process including generation of a temporary registration temporary reference number and an application reference number. Once GST registration is complete, a unique GST number that is GSTIN and GST registration certificate are issued. So GSTIN হল এটা 15-digit number, alphanumeric number. So এই নাম্বাৰটো যেতিয়া আপুনি ৰেজিষ্ট্ৰেচন কৰিব আপোনাৰ লগে লগে আপোনাৰ এই নাম্বাৰটো আপোনাৰ জেনাৰেট হৈ যাব। সো এই নাম্বাৰটো আপোনাৰ এই নাম্বাৰটোৱে আপোনাৰ কি হ'ব GSTIN নাম্বাৰ। আপোনাৰ যোনটো বিজনেছে হওক বা এন্টিটি বা আপোনাৰ কোম্পানী যোনটো আপুনি ৰেজিষ্ট্ৰেচন কৰিছে কোম্পানীৰ নামত সেই কোম্পানীৰ নামৰ এই নাম্বাৰটো সদায় থাকি যাব ভৱিষ্যতলৈ। সো এইটোই হ'ল GSTIN যেটা ৰেজিষ্ট্ৰেচন কৰিব এইটো এটা এক হিচাপে এটা ৰেজিষ্ট্ৰেচন নাম্বাৰ। সো তাৰ কাৰণে আপুনি পেন কাৰ্ডটো বহুত জৰুৰী পেন কাৰ্ডৰ থ্ৰুদিহে এই নাম্বাৰটো জেনাৰেট হ'ব। সো আমি চাওঁ যে কি এই নাম্বাৰত কেনেকৈ জেনাৰেট হয় কি থাকে এই নাম্বাৰত আহক আমি চাওঁ। So format of GSTI number. One approval or application of goods and service tax identification number is assigned based on the following format. So at the number there is 18 ABCDE001F61Z5. So a number two meaning ki ami sao. Ki dia ase first the first two character for the state code. So 18 dekhise 18. So a 18 to ki hobo apunar state code যোনটো ষ্টেটৰ পৰা আপুনি ৰেজিষ্ট্ৰেচন কৰাইছে সো সেই ষ্টেটৰ আপোনাৰ কি হ'ব নাম্বাৰটো থাকিব যেনেকৈ এই যে 18 দেখা আছে সো 18 টো কি হ'ব অসমৰ আপুনি যদি অসমৰ পৰা আপুনি কোম্পানী বা আপোনাৰ বিজনেছটো আপুনি ৰেজিষ্ট্ৰেচন কৰিছে তেতিয়াহ'লে আপোনাৰ কি আহিব ফাৰ্ষ্ট নাম্বাৰটো কি হ'ব জিএসটিনৰ 18 বুলি থাকিব কাৰণ আপুনি অসমৰ পৰা আহিছে ইয়াৰে জিএসটিৰ কিছুমান ষ্টেটৰ কোড দিয়া আছে সো আপুনি চাই লব গুগলত সার্চ কৰি পেলাই সো এটা কোডৰ আন্ডাৰ এটা ষ্টেটৰ আন্ডাৰ এটা কোড লিষ্ট কৰা আছে সো অসমৰ কাৰণে কিমান 18 হেনেকুৱা বিহাৰৰ কাৰণে কি হ'ব আপোনাৰ 10 গুজৰাটৰ কাৰণে 24 সো এনেকুৱা কিছুমান এনেকৈ ষ্টেটৰ আন্ডাৰত কি দিয়া আছে নাম্বাৰ দিয়া আছে সো 18 এনেকুৱা আপুনি যোনটো ষ্টেটৰ পৰা আপুনি ৰেজিষ্ট্ৰেচন কৰিব সেই ফাৰ্ষ্ট যোনটো জিএসটিআই নাম্বাৰ আহিব হেতু ফাৰ্ষ্ট আপোনাৰ ষ্টেটৰ নাম্বাৰটো আহিব সেকেন্ড কি কৈছে যে নেক্সট 10 characters for the PAN or the tax deductions and collection account number so next কি আহিব আপোনাৰ PAN number আপোনাৰ 10টা যোনটো next 10 characters আছে হেতু আপোনাৰ কি হ'ব PAN কাৰ্ডৰ যোনটো PAN number হেতু আপুনি দিব লাগিব next কি কৈছে next 2 characters for the entity code যোনটো এই যে 1 দেখিছে আপুনি 1 সো এই 1 টো কি হ'ব আপোনাৰ এন্টিটি কোড যেনেকৈ ফৰ এক্সাম্পল আপোনাৰ এটাই আপোনাৰ কোম্পানী আছে সো এটাই কোম্পানী হলে কি হ'ব 1 যদি আপোনাৰ 8টা কোম্পানী আছে তেতিয়াহলে কি হ'ব এই বেলেগ ধৰ 8টা কোম্পানী আন্ডাৰ আপুনি জিএসটিএন উলাইছে সো 8টা কি হ'ব আপোনাৰ 8 আহি যাব কিন্তু আপোনাৰ 0 to 9 যোনটো নিউমেৰিক কোড হ'ব আপোনাৰ 0 to 9 তাৰপিছত যদি ফৰ এক্সাম্পল 12টা আপোনাৰ এনেকুৱা কোম্পানী আছে আপোনাৰ ফৰ এক্সাম্পল সো আপুনি 12টা ৰেজিষ্ট্ৰেচন কৰিছে সো আপোনাৰ 12 বুলি নাহিব কাৰণ 0 to 9 আপুনি কি আহিব 0 to 9 আপোনাৰ নিউমেৰিক আহিব তাৰ পিছত কি হ'ব 9 পিছৰ পৰা মানে 10 আপোনাৰ এলফাবেটিক্যালি আপোনাৰ হেই কোডটো আহিব নেক্সট আছে যোনটো জেড হেতু আপোনাৰ এনে দিয়া আছে ইয়াৰ কোনো ইউজ নাই পিছত ইউজ কৰাৰ কাৰণে কিবা ভৱিষ্যতে কি যেন লাগিব পাৰে সো সেই কাৰণে এটো জেডৰ কোনো একো এয়া নাই মিনিং নাই এনে এটো দিয়া আছে জেডটো আৰু লাষ্ট যোনটো আছে 5 হেতু কি লাষ্ট যে চেক সাম ক্যাৰেক্টাৰ কিবা যদি এৰৰ থাকে ইয়াতে কিছুমান কিবা এৰৰ থাকিব পাৰে
সো সেই এৰৰটো ইয়াতে কি হ'ব 5 বা 3টা এৰৰ আছে বা 2টা এৰৰ আছে বা 5টা এৰৰ আছে সো সেই কাৰণে সেই হেনেকে আপোনাৰ কি হ'ব দেখাই দিব সো এটোই হল GSTN নাম্বাৰ অফ ফৰমেট সো ফাৰ্ষ্টতে আপোনাৰ কি থাকিব ষ্টেটৰ নাম্বাৰ নেক্সট আপোনাৰ কি হ'ব 10টা ক্যাৰেক্টাৰ আপোনাৰ পেন নাম্বাৰ থাকিব সেই 10টা ক্যাৰেক্টাৰ পেন নাম্বাৰ নেক্সট আহিব আপোনাৰ এন্টিটি কিমান কোন আপোনাৰ বিজনেস কিমান আপুনি গম পাই যাব আপোনাৰ যদি 9টা আছে 9 বুলি লিখা থাকিব যদি 10টা 11টা আছে তেতিয়া হলে আপোনাৰ অ্যালফাবেটিক্যালি আপোনাৰ সেই 10 11 টো আপোনাৰ অ্যালফাবেটিক্যালি কোডটো আহিব নেক্সট আছে জেডৰ কোনো মিনিং নাই এটো এনে দিয়া আছে আৰু লাষ্টৰ কি আছে টু চেক সাম ক্যাৰেক্টাৰ বা কিবা যদি এৰৰ থাকে সো এৰৰ কিবা থাকে যদি তেতিয়া হলে সেইবোৰ দেখাবৰ কাৰণে কি হয় এটো নাম্বাৰটো লগা সো আশা কৰো আপোনালোকে এই সেশনটো বুজি পাইছে ভাল পাইছে আৰু আপোনালোকে যদি এতিয়াও মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব লাইক এণ্ড শ্বেয়াৰ মাই চেনেল অভিজ কমাৰ্চ জ্ঞান অভিজ কমাৰ্চ জ্ঞান ধন্যবাদ